নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জ্ঞান মালিনীত। আজি আমি কথা পাতিম JCBৰ বিষয়ে। যদিহে আপুনি ছ'চিয়েল মিডিয়া অন কৰে আৰু আপোনাৰ হোৱাটছআপ ষ্টেটাছবোৰ চেক কৰে, আপুনি চাব পাৰিব যে আপোনাৰ বন্ধুসকলে অকল JCB শ্বেয়াৰ কৰি আছে দুদিনৰ পৰা। ক'ৰবাত যদি JCBত ছানি লিয়নি উঠি বহি আছে, ক'ৰবাত JCBয়ে মাটি খান্দি আছে, ক'ৰবাত JCB মাটিত পোত খাই আছে, আৰু ক'ৰবাত JCBৰ মালিকে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছে নিজৰ JCBখন খান্দি উলিয়াই দিবৰ সহায়ৰ বাবে। JCB সকলোৱে শ্বেয়াৰ কৰি আছে, কিন্তু কোনেও নাজানে ইয়াৰ আঁৰৰ মূল ৰহস্য। JCB ভিডিঅ'টো কেনেকৈ শ্বেয়াৰ হ'ল বা কেনেকৈ এইটো ভাইৰেল হ'ল। বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ছানি লিয়নিয়ে ইনষ্টাগ্ৰামত এটা পোষ্ট দিছিল, আৰু সেই পোষ্টটোত ছানি লিয়নি JCBৰ ওপৰত উঠি আছিল আৰু লিখা আছিল যে কেৰিয়াৰ চেঞ্জ। আৰু তাৰ অলপ পিছৰ পৰাই সেই ফটোখন ভাইৰেল হ'ল, আৰু তাৰ পৰাই JCB গোটেই ভাৰততে এতিয়া কি চলি আছে JCB। এই JCBৰ ওপৰত বহুতে মেমে বনাই শ্বেয়াৰ কৰি আছে, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কিছুমানে এই JCB চোৱাৰ বাবে স্কুলৰ হেডমাষ্টাৰৰ পৰা ছুটি বিচাৰিছে, কিছুমানে পাৰ্লিয়ামেণ্টৰ পৰা ছুটি বিচাৰিছে, কিছুমানে বিভিন্ন ধৰণৰ জোকছ কৰি আছে, এনেকুৱা বিভিন্ন ধৰণৰ মেমি ভাইৰেল হৈ আছে। আচলতে মেইন কাৰণটো হ'ল যে ছানি লিয়নে যেতিয়া ইনষ্টাগ্ৰামত JCBত উঠি পোষ্ট দিছিল কেৰিয়াৰ চেঞ্জ বুলি, তেতিয়াৰ পৰা এই JCBটো ভাইৰেল হৈ আছে আৰু মানুহে শ্বেয়াৰ কৰি আছে, কিন্তু বেছিভাগে নাজানে আচলতে JCBটো কিয় শ্বেয়াৰ কৰা হৈছে। কিছুদিন আগতে আমাৰ অসমৰ এটা নিউজ চেনেল দেখিবলৈ পাইছিলোঁ, এজন মানুহৰ JCB এটা পোত খাই গৈছে আৰু তেওঁ 30 লাখ 40 লাখ টকা খৰচ কৰিছে, কিন্তু JCBখন উঠোৱাব পৰা নাই। তাৰপিছতে JCBৰ মালিকজনে এটা চিঠি লিখিলে প্ৰধানমন্ত্ৰীলৈ যে সেই JCBখন উদ্ধাৰৰ ব্যৱস্থা কৰি দিব লাগে। হয়তো তাৰ পৰাই ছানি লিয়নি প্ৰভাৱিত হৈ ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিব পাৰে JCBত উঠি। ছানি লিয়নিৰ JCBত উঠি থকা এই ফটোখনেই গোটেই ভাৰতত এতিয়া তুলপাৰ লগাই আছে আৰু সকলোৱে JCB ভাইৰেল কৰি আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি আপুনি আমাৰ চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আমাৰ জ্ঞান মালিনী ইউটিউব চেনেল। আজিলৈ ধন্যবাদ বন্ধুসকল, খুদা হাফিজ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। জয় আই অসম।